নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে বিডি আছাম ষ্টৰী। চ' বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে খুবেই ধুনীয়া এটা ষ্টৰী লৈ আহিছোঁ। চ' ষ্টৰীটো শুনি আপোনালোকে কেনেকুৱা পায় মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই প্ৰেছ কৰি দিব। তো যেতিয়া মই এনেকুৱা ষ্টৰীবিলাক দি থাকিম আপোনালোকে পোনপ্ৰথমে ন'টিফিকেশ্যনবিলাক পাই থাকিব। আৰু লগতে ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ মতামতবিলাক কেনেকুৱা পায় আপোনালোকে শুনি পেলাই প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, ঠিক আছে? তেন্তে বন্ধুসকল, আৰু আজিৰ ষ্টৰী আমি আৰু এটা পঢ়িবলৈ গৈছোঁ। আৰু আজিৰ ষ্টৰীটো হৈছে যি সময়ত তুমি জোনাক বিচাৰি আহিছিলা, ঠিক আছে? চ' খুবেই ধুনীয়া এটা ষ্টৰী, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, গোটেই ষ্টৰীটো আপোনালোকে ধুনীয়াকৈ শুনিব, ঠিক আছে? তেন্তে বন্ধুসকল, আহকচোন আমি আজিৰ ষ্টৰীটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট ইয়েৰত থাকোঁতে এজনী ছোৱালী মোক প্ৰপ'জ কৰিছিল। মই হতভম্ব হৈ একো ক'ব পৰা নাছিলোঁ। তাৰ দুমাহমানৰ পিছত ছোৱালীজনীয়ে এদিন ৰাতি মোক ফোন কৰি ক'লে, তুমি মোক বিয়া কৰিব পাৰিবানে? শুনিয়ে মই খুব হাঁহিছিলোঁ। সেইদিনা কিয় হাঁহিছিলোঁ মই নাজানো, কিন্তু সেইটো মূৰত ছোৱালীজনীয়ে খুব কান্দিছিল। আজি ৰাতিপুৱা গাঁৱৰ ষ্টেচনৰ দত্তকাইৰ দোকানত চাহ খাবলৈ সোমাইছোঁ। বিল দিয়াৰ সময়তে হঠাৎ চকুৰ আগত আহিল সেই ছোৱালীজনী। 5 বছৰৰ পিছত তাইক দেখি চিনি পাবলৈ মোৰ অকণো কষ্ট নহ'ল। তাইহে মোৰ পিনে একেৰাহে চাই জিজ্ঞাসা কৰি সুধিলে, আপোনাক চিনি পোৱা নাই? মই সামান্য হাঁহি এটি মাৰি কৈ দিলোঁ, মোকতো তুমি আপুনি কৰি ভাল পোৱা কথা কৈছিলা। ছোৱালীজনীয়ে দ্বিধাত ভাঙি ক'লে, চিনি পাবলৈ কষ্ট হৈছিল। তুমি বহুত সলনি হৈ গৈছা আকাশ। কিয়? এই যে মুখত কি সুন্দৰ সৰু সৰু দাঢ়ি, গোফ, আগতকৈ স্বাস্থ্যৱান, ভাল অৱস্থা, দেখিবলৈ স্মাৰ্ট। খবৰ কেনে? তাইক সুধিছিলোঁ। তুমি কি অৱস্থাৰ কথা কৈছা? তাই অলপ অসন্তুষ্ট হ'ল। কিয় হ'ল বুজিব নোৱাৰিলোঁ। তাৰপিছত মই ক'লোঁ, আছোঁ আৰু শব্দটোৰ শেষত এটা দীৰ্ঘশ্বাস। এই দীৰ্ঘশ্বাস অৰ্থ হ'ল জীৱনটো টানি টনি চলিছিল। কিছু ক্ষণৰ পিছত কোলাত এটা মৰম লগা বাচ্চা লৈ এজন সুঠাম পুৰুষ উপস্থিত হ'ল। তেওঁ ছোৱালীজনীক নাম ধৰি মাতিলে, অনু, টিকট কটা হৈ গৈছে, 4 মিনিটৰ পাছত ট্ৰেইন আহিব। ছোৱালীজনীৰ নাম অনুৰাধা। মানুহজনে তাইক অনু বুলি মাতিছে। যথেষ্ট ভাল পোৱাৰ পৰাই এই নামবোৰ সৃষ্টি হয়। লোকজন দেখি অনুৱে ক'লে, এওঁ আকাশ, যাৰ কথা তোমাক আগতে বহুবাৰ কৈছিলোঁ। তাৰপিছত অনুৱে তাইৰ স্বামীৰ পিনে চাই ক'লে, সমৰ মোৰ হাজবেণ্ড। সমৰৰ কোলাৰ পৰা ল'ৰাটো নিজৰ কোলালৈ আনি অনুৱে ক'লে, আমাৰ ধুনু। মই ল'ৰাজনক গালখনত মৰম দি ক'লোঁ, নাম ধুনু। অনু ক'লে, না, আমি ধুনু বুলি মাতোঁ, নাম অভিনীল। হঠাৎ উকি মাৰি ট্ৰেইনখন আহিল। সমৰে অনুৰ কোলাৰ পৰা ভোগ লৈ ট্ৰেইনত উঠিছে। অনুৱে খিৰিকীৰে অদ্ভুত দৃষ্টিৰ পৰা মোৰ পিনে চাই কৈ আছে। তাইৰ চকুত কেইটামান বিন্দু বিন্দু পানীত তোলমোল কৰিছে। মানুহৰ চকুৰ ভাষা আছে, সেই ভাষাত বহু কিছু কথা থাকে। আৰু জানেনে, শব্দবোৰ মিছা হ'লেও এই চকুৰ লেখা কথাবোৰ মিছা নহয়। অনুৰ চকুৰ ভাষা হয়তো মই মিছ কৰিছোঁ, হয়তো এই মুহূৰ্তত। ট্ৰেইনখন আঁতৰি যাবলৈ ধৰিছে আৰু মই ট্ৰেইনখন গুচি যাবলৈ চোৱা নাই। মুখখন বিপৰীত কৰি গুচি আহিলোঁ। হয়তো মোৰ চকুৱে আজি ভাষা লিখিছে, হয়তো আজিও মই গুৰুত্ব নিদিওঁ। উভনীল মইনাটোৰ আকাশ আৰু আকাশ মোৰ নাম। এতিয়াও পশ্চিম আকাশত যোনটো সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই, অথচ অতি সোনকালে হ'ব। নিশাৰ সময়খিনিয়ে তো জোনৰ
সময় সেই সময়ত সি উজলিব নোৱাৰিলেও এতিয়া তাৰ সময় শেষ নিজৰে ক'বলৈ মন গ'ল অনু মোক মাফ কৰি দিয়া যি সময়ত তুমি জোনাক বিচাৰি আহিছিলা মোৰ জুনত চন্দ্ৰগ্ৰহণ হৈছিল চ' বন্ধুসকল আজিৰ ষ্টৰিটো ইমানে আছিল চ' আপোনালোকে শুনি পিনে কেনেকুৱা পাইছে মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যেতিয়া নেকি মই এনেকুৱা নতুন ষ্টৰি দিম আপোনালোকে পোনপ্ৰথমে শুনিবলৈ পাৰিব ঠিক আছে চ' বন্ধুসকল আজিলৈ ইমানেই থেংক ইউ